West Karbi Anglong Kheroni Higher Secondary School Hemalong Kedamtang Jakhong ni Pai Hiniarni Kheroni Sangbadik Sanstha Asong Amahang Tek Ningkan Sirkep Kipling Arani Katalon Pon Adapor Pai Troxy Pen Songalama Kheroni Sangbadik Sanstha Maipu Lok Barman Borborari Dengpen Ingtur Ponsi Karlitang Perangke Atamapan Kachikimo Padupon Bangso P Rat BMI P ke Padupon along drugs kecho Ington nang jilapen arta kichum hekpen penan gedo piso ke en ington nang ji bwa thepi en ponsi chopha alu hi sar po tumpe jume sen lapen akinang sot alam hai hui kache than padopon গাঁজা খালে এনেকুৱা হ'ব কানি খালে এনেকুৱা হ'ব হিৰোইন খালে এনেকুৱা হ'ব খাব নালাগে যদি আমি মুকলিকৈ যদি বুজাই দিব পাৰো তেওঁলোকে গম পাইব যে এই বস্তুটো এনেকুৱা হেনো হয়নে তাৰপিছত লাহে লাহে আঁতৰি আহিব কেতিয়াবা ফাৰ্ষ্টেশ্যনত ল'ৰা ছোৱালী এই বস্তুবিলাক খায় আমি কি কৰোঁ বেয়া অংশ নল'ব মোৰ দৃষ্টিত যদি সৰু বাচ্চাৰ পৰা 18 বছৰ বয়সলৈকে আমাৰ ল'ৰা ছোৱালীক আমি নিজৰ ওচৰত ৰাখি শিক্ষা দিয়াৰ ব্যৱস্থা যদি কৰোঁ তাৰ আগলৈ আৰু বেয়া হোৱা নাথাকিব কিন্তু সাধাৰণতে আমি ল'ৰা ছোৱালীক বাহিৰত পঠিয়াই দিওঁ Mayalong Kachitongdun Aluhiatum Hawaipur Higher Secondary School Principal Kemananda Ghimre Kheroni Higher Secondary School Principal Dhoniram Dera Thanbang Himonto Kumar Medhi Harsing Phura Rongasar Ramsing Phangcho Rudreswar Bokoiliel Lapen Pinangan Rongasar Lapen Self Help Groups Asong Atum Chitongdun Bangsohut KSS Samaipu Alok Barman Borbora Pen Kaningje Ponatengke Radasai claim clay aprang methang ahemari dalong jelang paprang nangji bangso PC Radasai claim ponangji busi ningje pon মুখ্য অতিথিৰ লগতে আমি যি নিমন্ত্ৰণ কৰি আহিছিলোঁ নিৰ্দিষ্ট বক্তা সমল ব্যক্তি হেমানন্দ গিমৰে ছাৰ হাৱৈপুৰ হায়াৰ ছেকেণ্ডেৰীৰ যি অধ্যক্ষ তেখেতে উপস্থিত আছিলে আৰু আমাৰ লগতে হেমন্ত কুমাৰ মেধি ডাঙৰীয়া তেখেতৰ শিক্ষক আমাৰ শ্ৰদ্ধাৰ ছাৰ শিক্ষক তেখেতে উপস্থিত আছিলে আৰু তেখেতসকলে ড্ৰাগছ আৰু বাল্য বিবাহ সম্পৰ্কে বিভিন্ন মতামত আগবঢ়ালে আৰু তেখেতসকলৰ বহুমূলীয়া ভাষণে আমাৰ উঠি অহা প্ৰজন্মক নিশ্চয় এটা দিশ নিৰ্ণয় কৰিব বুলি মই আশা কৰিছোঁ আৰু ইয়াত উপস্থিত আজি আমাৰ খেৰনি অঞ্চলৰ বহুসকল লোক উপস্থিত আছিলে লগতে বিশেষকৈ সেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল উপস্থিত আছিলে আৰু এই সভাৰ জৰিয়তে আমি আগন্তুক দিনত মহামাৰী যি দুবিধ আছে ড্ৰাগছ আৰু বাল্য বিবাহ ইয়াক আমি ৰোধ কৰিবলৈ চেষ্টা কৰিম বুলি আমি আশা কৰিছোঁ Kheroni Pen Mohanteron Karbi Anglong Live